সাংবাদিক মজিবুর রহমানক বৰপেটা বঁটা প্ৰদান। নলবাৰীৰ সাংবাদিক মজিবুর রহমানক পহিলা বহাগৰ সন্ধিয়া প্ৰদান কৰা হয় বৰপেটা বঁটা। সমাজৰ হকে প্ৰতিটো মুহূৰ্ততে সমাজমুখী কৰ্ম সমাপন কৰি অহা মজিবুর ৰহমানক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰে বৰপেটা বঁটা 2024। পহিলা বহাগত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৰপেটাৰ মাজমজিয়াত থকা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত কৰা ৰঙালী বিহুৰ অনুষ্ঠানত সাংবাদিক মজিবুৰ ৰহমানৰ কৰ্মদক্ষতাক চেলুট জনাই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰে বৰপেটা বঁটা 2024। সদসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ আৰু বৰপেটা জিলায়ুক্ত আয়ুষ গাৰ্গৰ উপস্থিতিত বিহুতলিত মজিবুৰ ৰহমানক বঁটা প্ৰদান কৰে সুন্দৰী দিয়া সত্ৰৰ শতাধিকাৰ নিৰ্মল অধিকাৰীয়ে। সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে 2008 চনৰ পৰা সমাজত অনবদ্য নিদৰ্শন দেখুৱাই অহা DY 365ৰ নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱেৰে প্ৰদান কৰে বৰপেটা বঁটা 2024। বৰপেটা বঁটা প্ৰদান কৰাৰ প্ৰাগ মুহূৰ্তত উদ্যোক্তাসকলে সাংবাদিক মজিবুৰ ৰহমানৰ জীৱন কৰ্মৰাজি সম্বলিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে বিহুতলিত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত। সাংবাদিক ৰহমানে কিদৰে আৰম্ভণি কৰিছিল শান্তিনিবাস বৃদ্ধাশ্ৰমৰ আশ্ৰয়হীন নিৰ্যাতিত লোকসকলক কিদৰে উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে, আশ্ৰয়হীন লোকসকলৰ জীৱন ধাৰণ কিদৰে সলনি কৰি পেলাই সেই সকলোবোৰ দৃশ্য শ্ৰব্য মাধ্যমেৰে বিহুতলিত সম্প্ৰচাৰ হয়। সাংবাদিক মজিবুৰ ৰহমানৰ কাম কাজ আৰু শান্তিনিবাস বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ নতুন জীৱন ধাৰণ ভিডিঅ' আকাৰে দেখি অভিভূত হৈ পৰে বৰপেটা জিলায়ুক্ত আয়ুষ গৰ্গ, সুন্দৰী দিয়া সত্ৰৰ শতাধিকাৰ নিৰ্মল অধিকাৰীকে ধৰি উপস্থিত বিশিষ্ট ব্যক্তি আৰু ৰাইজ। সমাজখনৰ হকে আৰ্তজনৰ হকে নিতৌ কাম কৰি অহা সাংবাদিক মজিবুৰ ৰহমানে বঁটা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত মানুহৰে হকে কাম কৰিবলৈ শক্তি দিয়া ঈশ্বৰ আল্লাহক ধন্যবাদ জনোৱাৰ লগতে বৰপেটাবাসীৰ ৰাইজ তথা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাকো কৃতজ্ঞতা জ্ঞাপন কৰে। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। পহিলা বহাগৰ আগতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আমাক যি সন্মান আগবঢ়ালে তাৰ বাবে আটাইৰে আচলতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অন্যান্য সভাপতি সম্পাদক বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক বিষয় দুখীয়া সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ইয়াত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজক মই সেৱা ভক্তি ভৰা সেৱা জনাইছো। আপোনালোকে ইমান সময় ধৈৰ্য ধৰি এই অনুষ্ঠানলৈ ৰৈ আছে। উল্লেখ্য যে সাংবাদিক মজিবুৰ ৰহমানে সমাজৰ অসহায় আশ্ৰয়হীন তথা পৰিয়ালৰ পৰা অৱহেলিত তথা আত্মীয় স্বজনৰ দ্বাৰা নিৰ্যাতিত হৈ পদপথত অসহায় জীৱন কটাই অহা লোকসকলক উদ্ধাৰ কৰি তেওঁৰ দ্বাৰা পৰিচালিত নলবাৰী শান্তিনিবাস অনাথ আশ্ৰমত আশ্ৰয় প্ৰদান কৰি অহাৰ লগতে ভৰণ পোষণ দি আহি সমাজখনত অনন্য নিদৰ্শন দেখুৱাই আহিছে। নলবাৰীতে আৰম্ভণি কৰিলো আজিলৈ প্ৰায় সহস্ৰাধিক বৃদ্ধ বহা প্ৰায় 1000 বৃদ্ধ বহা এতিয়া ৰাজপথ ষ্টেচনৰ পৰা বুটলি আনিছো। কোনোবাই মাৰি উলিয়াই দিছে, কোনোবাই অত্যাচাৰ কৰিছে, নিজে ঘৰ এৰি গুচি আহিছে। এই বহা এতিয়া সকলো উদ্ধাৰ কৰি আনি বৰ্তমানে চিকিৎসাৰ ব্যৱস্থা কৰিছো। তাৰপিছত এই আশ্ৰমলৈ লৈ গৈছো, শান্তিনিবাসলৈ লৈ গৈ অকণমান মৰমেৰে তেওঁলোকক আগবঢ়াইছো, অকণমান তেওঁলোকক সেৱাৰ মনোভাৱেৰে কাম কৰিছো, নতুন জীৱন দিয়াৰ চেষ্টা কৰিছো। নলবাৰীৰ পৰা জয়ন্ত ডেকা আৰু জ্যোতিষমান শৰ্মাৰ ৰিপৰ্ট, অসম ভইচ।